Hello guys, welcome to Sukhanna Vlog. মই আজি আছো আমাৰ বাথৌ মহাসভাত। এয়া চাওক মই বাথৌ মহাসভাত এতিয়া পাই গ'লোহি। আপোনালোকক দেখুৱাই আছো তাৰ দৃশ্য এটা চাওক। আপোনালোকে কিমান ভিৰ, মানুহৰ কিমান ভিৰ লাগি আছে। এয়া চাওক কি দৃশ্য। মই এতিয়া পাই গ'লো। এয়া চাওক আপোনালোকক দেখুৱাই আছো একফালৰ পৰা। যোৱা ভিডিঅ' নেক্সট ভিডিঅ'ত আপোনালোকে চালে ৰেডি কৰি থকা হৈছিলে, যিটো বনাই থকা হৈছিলে। এতিয়া ফাইনেলি ৰিজাল্টটো চাওক আপোনালোকে। Wow, my God. যিটো আপোনালোকে বনাই থকা দেখিছিলে এইটোৱে হৈছে গেটটো। এয়া চাওক গাইজ, গেটৰ ডেকৰেশ্যনটো চাওক আপোনালোকে। ইয়াত পুৰা ফটো চটো ক্লিক কৰি আছে সকলোৱে। এয়া চাওক গেটৰ দৃশ্য কিমান ধুনীয়াকৈ ফুল চুল লগাই ৰেডি কৰি থৈছে। এয়া চাওক মাই গড, কি ধুনীয়া লাগিছে। সকলোৱে ফটো চটো উঠি আছে, ময়ো ফটো উঠিছোঁ, ভাল লাগিছে ইয়াত আহি। এইটোতো জাষ্ট এটা এণ্ট্ৰি। আপোনালোকে ভিতৰত গ'লে আৰু কি কি আছে আপোনালোক দেখুৱাই আছো। ইয়াতকৈ আৰু অদ্ভুত অদ্ভুত বস্তু মানে চাবলৈ বহুত ভাল লাগিব। আপোনালোকে শেষলৈকে চাই থাকক, স্কিপ নকৰিব ভিডিঅ'টো। আপোনালোকক দেখুৱাই আছো গেটত পুৰা মানে ফটো উঠাৰ ভিৰ লাগি আছে মানুহবিলাকে। আপোনালোকক দেখুৱাই আছো ইয়াৰ গেটৰ ভিতৰৰ দৃশ্য। এয়া চাওক কিমান মানুহ, গাড়ী গাড়ী, ইফালেও গাড়ী সিফালেও গাড়ী, ইফালে পুৰা অদ্ভুত বস্তু দেখুৱাই আছো। আপোনালোকে চাওক ইয়াৰ দৃশ্য কেনেকুৱা লাগিছে, তাৰপিছত কমেণ্টত এবাৰ নিশ্চয় জনাব। আপোনালোকক দেখুৱাই আছো ইয়াত হাজাৰ হাজাৰ লাখ লাখ বন্তি জ্বলোৱা হৈ আছে পুৰা মানে। চাওক চাৰিওফালে বন্তি, মানে ইয়াত সকলোৱে আহি বন্তি জ্বলাই ফুৰিছে পুৰা হাজাৰ হাজাৰ লাখ লাখ শতাধিক। বাপৰে মাই গড, এইটোৱে আমাৰ এতিয়া য'ত বন্তি জ্বলাই থৈ দিছে তাৰ ভিতৰত সোমাই আহিছো। আপোনালোকক দেখুৱাই আছো তাৰ ভিতৰৰ এটা দৃশ্য চাওক। বন্তিৰ মাজে মাজে মই গৈ আছো এতিয়া, আপোনালোকে চাই থাকক। এইয়া চাওক চাৰিও চাইডে বন্তি, ইফালেও চালেও বন্তি, ইফালে চালেও ইফালে পুৰা আমাৰ নাচনীবোৰক ডান্স নাচোৱাবৰ কাৰণে ৰেডি কৰি থকা হৈছে। ইফালে বাগৰুম্বা নৃত্য নৃত্যবোৰ কৰিবৰ কাৰণে ৰেডি কৰি থৈ দিয়া হৈ আছে, পুৰা ৰেডি কৰি আছে। এয়া চাওক মই এতিয়া ভিতৰত আহিছোঁ, বন্তি জ্বলোৱাই য'ত জ্বলাই থৈছে। এয়া চাওক ভিতৰত আহি গৈছোঁ, আপোনালোকক দেখুৱাই আছোঁ। চাওক এটা দৃশ্য, চাৰিওফালৰ এটা দৃশ্য চাওক আপোনালোকে, পুৰা মানে আউটষ্টেণ্ডিং, মাইণ্ড ব্লয়িং। মোৰ লাইফত এইটোৱে এবাৰ মই যিটো বেলেগ এটা দেখি পাইছোঁ আমাৰ বড়ো মহাসভাৰ ভিতৰত। এনেকুৱা এটা অদ্ভুত দৃশ্য এইবাৰে দেখি পাইছোঁ লাইফত ফাৰ্ষ্ট টাইম। আপোনালোকে আগতে এনেকুৱা দেখি পাইছিলে নেকি মোক জনাব কমেণ্ট কৰি। এয়া চাওক আপোনালোকক দেখুৱাই আছোঁ চাৰিওফালৰ দৃশ্য, মানে চায়ে কিবা এটা ভাল লাগিছে। আপোনালোকে চাই আছে নাচনী নাচিবৰ কাৰণে ৰেডি হৈ আছে। চাওক ৰিহাৰ্চল কৰি আছে, আপোনালোকক দেখুৱাই আছোঁ, ওচৰৰ পৰা গৈ দেখুৱাই আছোঁ। আপোনালোকে চাই থাকক, এয়া পুৰা নাচা এতিয়া ষ্টাৰ্ট হৈ গৈছে। আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকক। তাতে মিনিষ্টাৰৰ লগত নাচিব। এয়া চাওক আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকক শেষলৈকে। গাইজ পুৰা ডান্স চলি আছে, এয়া চাওক আপোনালোকক। পুৰা পুৰা নাচি আছে এতিয়া, কালিৰ কাৰণে ৰিহাৰ্চল কৰি আছে। আপোনালোকে দেখি পালে, আপোনালোকক আৰু দেখুৱাই আছোঁ। আপোনালোকৰ ভিতৰত মেলাৰ দৃশ্য দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক শেষলৈকে দেখুৱাই আছোঁ। যোৱা ভিতৰত যিটো মই চেপা কথা কৈছিলোঁ, আজি এটা তাৰ নতুন ৰূপ দিছে। এয়া চাওক আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ চেপাটোৰ এটা নতুন ৰূপ। আজি ইমান ধুনীয়াকৈ সজাই পৰিছে নহয়, চাবলৈ এটা অদ্ভুত ভাল লাগিছে, কিবা এটা ভাল লাগিছে, বহুত ভাল লাগিছে মানে। আপোনালোককো দেখুৱাই আছোঁ সেই চেপাটোৰ আজি ৰূপটো কি দিছে। আপোনালোকে চাওক কিমান ধুনীয়াকৈ গেট এটা বনাই দিছে, তাৰ ওচৰতে কলগছ লগাই দিছে। ওপৰত যিটো হালৈ আছে তাতো ইমান ধুনীয়াকৈ গেট বনাই দিছে ন। এইটো এটা আমাৰ অতিথি আহিলে ৰখা মানে ৰেষ্ট হাউচ। ইয়াতে অতিথিবোৰ আহিলে ৰখিব, ৰেষ্ট ৰুম। তাৰ কাৰণে গেটটো চাওক পুৰা আমাৰ চেপাৰে বনাই থৈছে। এটা চাই ভাল লাগিছে, চাই থাকক ভিডিঅ'টো, স্কিপ নকৰিব। আমাৰ কালি গৃহমন্ত্ৰী আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী, তাৰ লগতে আন মন্ত্ৰীসকল আহিব, তাৰ কাৰণে পুৰা ডেক'ৰেশ্যন কৰি থকা হৈছে। এয়া চাওক আপোনালোকক দেখুৱাই আছোঁ তাৰ এটা দৃশ্য, কিমান সুন্দৰকৈ সজাই তুলিছে। এয়া চাওক কি ধুনীয়া, আপোনালোকে চাই থাকক। এয়া ভাত খাব আহিছোঁ এতিয়া। প্ৰথমতে গেটৰ সন্মুখতে পাই যাব বাইদেউ দুজনীমানক, সিহঁতে ডিছ দিব, গ্লাছ দিব আপোনালোকক। তাৰপিছত আপোনালোকে গ্লাছ ডিছখিনি লৈ আহি ইয়াত ভাত দি আছে। এয়া চাওক ইয়াতে ভাত দি আছে, প্লেটত এনেকুৱাকৈ ল'ব লাগিব, চব ধুনীয়াকৈ খালেই হ'ল। আৰু কি কি দিব? অনলি দালি ভাত ন? আপোনালোকে দালি ভাত পাই যাব, প্লেটখন লৈ দি দিলে হ'ল বাইদেউহঁতক। আৰামছে ভাতখিনি খাব পাৰিব। আপোনালোক আহিব গেটৰ পৰা এই ডিছ গ্লাছ যেনেকৈ লৈ আছে তেনেকুৱা ডিছ গ্লাছ লৈ ল'লে হ'ল। লৈখিনি ইয়াত আহিলে হ'ল, ইয়াত আহি ভাতখিনি খাব পাৰিব আপোনালোকে।
ইয়াতে পানী যোগান কৰা আছে সব পাই যাব এতিয়া গাইস ভাতটো খাই লও এয়া চাওক লাজ কৰিব নালাগে একো ডাঙৰ কথা নাই সবে ভোক লাগে সবৰে আপোনালোকে আহিব এনেকৈ ল'ব প্লেটবোৰ আৰু ধুনীয়াকৈ খাব এয়া চাওক প্লেটটো লৈ ললো এই নিৰামিষ ভাজি দিছে এয়া চাওক দালি ভাত নিৰামিষ দিছে এতিয়া ধুনীয়াকৈ খাও সকলোৱে খাই আছে আপোনালোকে আহিলে খাব পাৰিব ফ্ৰীকে পইচা দিব নালাগে আহিলে হ'ল কোৱা হৈ গ'ল এবাৰ যাওঁ মেলা চাবলৈ আপোনালোকক দেখুৱাই আছো মেলাত কি দেখো আপোনালোকে একফালৰ পৰা দেখুৱাই আছো আপোনালোকে চাই থাকক শেষলৈ আহিলো মেলাত জাগাত পাই গলো এতিয়া কথা এটা হ'ল আমি টিকেট কাটি ল'ব লাগিব প্ৰথমতে ফাৰ্ষ্টে টিকেট কাটি ল'ব লাগিব টিকেটখিনি কটা হোৱাৰ পিছতহে ভিতৰত যাব দিব এয়া চাওক এয়া পৰা গেটত টিকেট চেক কৰিছে টিকেট নহ'লে গেটৰ ভিতৰত যাব নিদিব আপোনালোকে চাই থাকক এয়া প্ৰথমতে টিকেটটো কাটি লওঁ বহুত ভিৰ মানে বাহ টিকেটটো কাটি লওঁ প্ৰথমতে ঐ টিকেটটো কাটি টকা এণ্ট্ৰি টিকেট 20 rupees 20 টকাত আপোনালোকে এণ্ট্ৰি পাব নহ'লে এণ্ট্ৰি নিদিব আপোনালোকক ঠিক আছে প্ৰথমতে 20 টকা দি টিকেটটো কাটি ল'ব তাৰপিছতে এণ্ট্ৰি পাব মেলা চাবলৈ নহ'লে মেলাত সোমাব নিদিব এয়া চাওক টিকেট দিয়ক দাদা তিনিখন দিয়ক তিনিখন দাদাহঁতে টিকেট দাদাহঁতৰ পৰা টিকেট তিনিখন লৈ লওঁ যিহেতু আপোনালোকে তিনিজন আছোঁ তাৰপিছতে ভিতৰত যাম ভিতৰত গৈ আপোনালোকক দেখুৱাই আছোঁ মেলাখন চাই থাকিব আপোনালোকে গাইছ চাওক 20 টকা দি টিকেটটো কাটি ল'লোঁ এইখনে হৈছে এইখন টিকেট এতিয়া এইখন টিকেট দেখুৱালে আমাৰ ভিতৰত যাব দিব ইয়াৰ শাৰী পাতিব লাগিব এটা লাইন হ'ব লাগিব এজন এজনকৈ এয়া চাই থাকক আপোনালোকে কিমান লাইন হৈ আছে ভিৰ চাওক ৱাও গাইছ হেল্ল' 20 টকীয়াকে এই টিকেটখন দেখুৱাই লওঁ দাদা এখন টিকট এয়া চাওক এয়া গাইছ টিকেটটো দি দিলোঁ এতিয়া আইন হ'ব দিছে পুৰা ভিৰ যাম মানে বাপৰে ব্ৰ ইয়াৰ আছে টিকেট এই আছে টিকেট দেখুৱালো নহ'লে এনেই হ'ব নিদিয়ে ইমান যাম মানে মেলা চাবলৈ সাংঘাতিক কিবা এটা ভাল লাগিব ইমান জাম লাগিছে কিনো আছে মেলাৰ ভিতৰত আপোনালোকক দেখুৱাই আছোঁ শেষলৈকে হ'ল আজিৰ আমাৰ বাথৌ মহাসভাৰ মেলা খোৱা খাদ্য কাপোৰ আপোনালোকে এইফালে মেখেলা চাদৰ পৰা অল এভৰিথিং ফটো আমাৰ চিজু বাথৌ ফটো আছে অল এভৰিথিং আছে আপোনালোকে চাই থাকক কিমান লাইভ ষ্টেজ প্ৰগ্ৰাম হৈ আছে আমাৰ সুৰজ বড়োৰ এতিয়া লাইভ ষ্টেজ প্ৰগ্ৰাম হৈ আছে আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক এতিয়া সুৰজ বড়োৰ প্ৰগ্ৰাম হৈ আছে আপোনালোকে চাই থাকক লাইভ ষ্টেজ প্ৰগ্ৰাম মানুহ চাওক কিমান গাইছ ইমান মানুহ মানে মেলাৰ ভিতৰত গাইছ এয়া চাওক সুৰজদাৰ প্ৰগ্ৰাম চলি আছে ইয়াতে দখনা কাপোৰ কানি অল এভৰিথিং তামোল পাণৰ দোকান ইফালে ওচৰতে লাইভ শ্ব' হৈ আছে ইফালে চাৰিওফালে চাওক অ' মাই গড ৱাও মেলা চাব আহি গ'লো চাওক ভিতৰৰ মেলাৰ দৃশ্য দেখুৱাই আছোঁ আপোনালোকৰ ইফালে পুৰা কাপ প্লেট অল এভৰিথিং আছে কি খবৰ এইফালে ঘূৰি আছোঁ চাওক এয়া চশমা টুপি অল এভৰিথিং আছে এইফালে খাৰুমণি চেন সকলো পাই যাব লেডিছৰ বস্তু পাই যাব জেন্টছৰ বস্তু পাব কেপ পাব টুপি চশমা অল এভৰিথিং এয়া চাওক দৃশ্য চাওক এইটোৱে হ'ল মেলাটো যদি আপোনালোকে অলপ এনজয় কৰিম বুলি ভাবিব আপোনালোকে ভিতৰত সোমাই আহিব ইয়াতে এনজয় কৰিব পাৰিব এয়া চাওক অলপ সৰু সুৰা ইয়াতে মেলা লগাই থৈছে এইটোত উঠিবলৈ কেইটকা টিকেট কাটিব লাগে আপোনালোকক মই জনাই আছোঁ এয়া চাওক ইয়াত উঠিবলৈ কেইটকা টিকেট কাটিব লাগে আপোনালোকক জনাই আছোঁ দাদা ইয়াত কেইটকা টিকেট 50 টকা ইয়াত উঠিবলৈ গাইছ ইয়াত উঠিবলৈ 50 টকা টিকেট কাটিব লাগিব তাৰপিছত উঠিব পাৰিব আকৌ এটা আপোনালোকক দেখুৱাই আছোঁ সৰু পোৱালীয়ে খেলা তাত কেইটকা লয় আপোনালোকক দেখুৱাই আছোঁ সুধি চাওঁগৈ দাদাজনক চাই লওক আপোনালোকে এয়া চাওক বাবুহিনে পুৰা খেলি আছে মানে ঝক ঝক ৰেলগাড়ী চলে বাবু মইনা ডাবাত উঠি হিৰিপাৰা কৰে দাদা কেইটকা টিকেট 50 টকা চব গোটেইখিনি 50 টকাই নেকি গাইছ গোটেই য'তে নুঠে আপোনালোকে 50 টকা টিকেট কাটি উঠিব লাগিব
আপোনালোকক দেখুৱালো 50 টকা টিকেট হা আপোনালোকে চাই থাকক দেখুৱাই আছো গাইস এতিয়া বড়ো ট্ৰেডিশনেল ডান্স হৈ আছে চাওক আপোনালোকক দেখুৱাই আছো ষ্টেজত কেনেকুৱা ডান্স হৈ আছে আপোনালোকে চাই থাকক এইয়া চাওক অলপ ওচৰৰ পৰা জুম কৰি দিছো এয়া চাওক ডান্স আমাৰ বড়ো ট্ৰেডিশনেল ডান্স কিমান সুন্দৰকৈ আছে এয়া চাওক এতিয়া ফুকনদা লগ পাই গলো আপোনালোকে চাওক এয়া আমাৰ ঠেলামাৰত আজি আহিছে ফুকনদা তাৰ চেক এটা দিও থ্যাংক ইউ হল ফুকনদা আছে আছে ভালে আছে এয়া হল ফুকনদা আজি লাইভ শ্ব' কৰিব
ফুকনদাৰ প্ৰগ্ৰামবোৰ কেনেকুৱা হৈছে বহুত হিট মানে সুপাৰ হৈছে ফুকনদা পুৰা জোশ দি গাইছে আমাৰ মানুহবোৰে পুৰা এনজয় কৰিছে এতিয়া ঘৰলৈ যাও ৰাতি পুৰা 11টা বাজিছে এতিয়া বৰ্তমান এতিয়া ঘৰলৈ যাও যদি আপোনালোকে মোৰ ভিডিওটো ভাল পাইছে তেনে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু কোখাতে থকা বেল আইকনটো বজাবলৈ নাপাৰিব আৰু যদি ভিডিওবোৰ ভাল লাগিছে তেনে যিমান পাৰে শেয়াৰ কৰিব আৰু লগতে এটা ধুনীয়া চাই কমেন্ট এটা কৰি দিবলৈ নাপাহৰিব আজিলৈ ইমানতে ৰাখো বাই বাই গুড নাইট